हेलो गाइस माने की खबर आज माने आपनलोक এখন ফার্ম দেখাবলৈ গৈ আছো বেলেগত থাকি বহুত বেছি বেলেগ হয় আৰু তেওঁলোক মানে বহুত বেছি কামত বিজি থাকে তথাপিও মানে ফার্মখন কি ধুনিয়াকে মানে চলাইছে সেইটো আপোনালোকক দেখাই আছো আউটন বাও তেওঁলোকে ইমান ধুনিয়াকে ফার্মখন ৰাখিছে আৰু হেখিনি আপোনালোকক দেখাই আছো গাইস এজন আমাৰ ফাৰ্স্ট মালিকক আমি দেখাবলৈ গৈ আছো ফার্স্ট মালিক এজন হাই গৈ দিওক এজন আৰু এজন আমাৰ এই সেকেন্ডত মালিক আৰু থাৰ্ড আমাৰ এজন আচ্ছা নমস্কাৰ গাইস মানে এটা ধুনিয়াকে এফেলে এওঁলোকে এনেকা দিছে আৰু এফেলে এনেকা গ্যাস লগাই থৈছে আৰু এফেলে এনেকে লগাই থৈছে মানে কি কৰিছে মানে তো মই গম পোৱা নাই বাকি এনেকে লাইট লগাই বুলি মই গম পাইছো বাকি এই বস্তুটো মই এবাৰ ফাৰ্স্ট দেখিলো এনেকে সিলিন্ডাৰ লগাই পেলাই এনেকে কৰা তো গাইস মানে মই তেওঁ খুধিলে গম পাম তেওঁলোকক আৰু আহকচোন বাও তেওঁলোকক মই খুধিম তো গাইস মানে বলকচোন আমি খুধো জানা এতিয়া মানে আপোনাৰ এই এফলে যে এনেকা যে গ্যাস সিলিন্ডাৰ যে আজি ৰাখি যে থৈছে মানে এই বস্তুটো মানে কামটো কি হয় মানে আপুনি অকম কৈ দিব নেকি মানে এতিয়া তো ঠাণ্ডা দিন হয় ন হয় হয় ঠাণ্ডা দিনত মানে আপোনাৰ এনেকুৱা হয় আমি 10 বুডিং বনাব লাগিব প্ৰথম কথা আচ্ছা আৰু আপোনাৰ আমাৰ যে 100 ওয়াটৰ বাল্ব হয় বাল্বৰ আপোনাৰ হিটটো দিব লাগিব আচ্ছা আৰু আমি গেছ বুডিং দিব লাগিব আচ্ছা আৰু তো আমাৰ বুডিংটো যথেষ্ট ডাঙৰ হৈছে তে আমি এক্সট্ৰা আপোনাৰ আমাৰ খৰি দি পেলাই হেতু দিছো আচ্ছা তাৰ পিছতে আমাৰ হিফালে টিঙত আমি টিঙত অলপ লাইট লগাই দিছো আচ্ছা এখিনি গুটেখিনি হিট মেইনটেনেন্স আচ্ছা প্ৰায় আমি 10 দিনলৈকে হিট মেইনটেনেন্স কৰিব লাগিব তাৰ পিছতহে আমাৰ এই 6 খিনি ডাঙৰ হ'ব আৰু মানে এই বস্তুটো যে এটো আপোনাৰ যোনটো সিলিন্ডাৰৰ পৰা ডাইৰেক্ট এটো যে লাগি আছে এই গেছ বুডাৰ বুলি কয় আচ্ছা আচ্ছা তো গেছ বুডাৰ এটোৱে মানে আপোনাৰ কি প্ৰটেকচনটো কি দিয়ে মানে এটো জনাব আপোনাৰ হিটটো মেইনটেনেন্স কৰে আচ্ছা তাতে আপোনাৰ কম বেছি কৰিব পাৰে আমি সেই পৰিমাণত হিটটো আমি চাব লাগে আচ্ছা আমাৰ ফাৰ্মত এটা টেম্পাৰেচাৰ মেইনটেনেন্স লাগে হেতু কাৰণে আমি এখিনি কৰিব লগা হয় যাতে পোৱালিখিনি কুটুকা ওপৰত কিটো উঠি কষ্ট নাপায় যাতে ঘামিব নাপায় আমি হেতু মেইনটেনেন্স কৰিব লাগিব একে 10 বুডিং এনেকুৱা নহয় যেন আপুনি অকমান হাৱা বতাহ হলুৱা সময় কৰিব নোৱাৰে যে আমি হাৱা বতাহ হলুৱা সময় উইথ হিট মেইনটেনেন্স এই গুটেখিনি কৰিলে আমি প্ৰায় 10 দিনৰ ভিতৰত আমি এটা ভাল ৰিজাল্ট পাওঁ আজি আমাৰ দুদিন হৈছে দুদিনত পোৱালি এনেকে আছে প্ৰথম আমি 24 ঘণ্টা পেপাৰ ফিডিং কৰিলো পেপাৰ ফিডিংৰ পিছত আমি এতিয়া জাস্ট এইবোৰ টায়াৰ পিটা এইবোৰ আমি ৰাতি উঠাই দিব লাগিব আৰু বাকি আমি লাইট মেইনটেনেন্স কৰি ৰাখিছো হিট মেইনটেনেন্স কৰিছো কিমানে আৰু আমি আপোনাক যে মই যেটো কথা মানে কৈছিলো যে এই বস্তুটো গেছৰ কাৰণে মানে কিহৰ কাৰণে দেখুৱা হয় মানে এই বস্তুটো অকমান বেমাৰত পৰিব পাৰে হেতু কাৰণে মানে এই বস্তুটো দিয়া হয় ঠাণ্ডাইনৰ বাবে ঠাণ্ডাইনত মানে এটো হিটৰ কাৰণে হয় এটো গৰম দিয়া বাবে আৰু এফেলে যে আৰু এটা বস্তু আছে জানা এটো আপুনি কৈ দিলে ভাল হ'ব গাইস মানে মই এই বস্তুটো বুজি পোৱা নাই এই বস্তুটো মানে আমি মালিকক খুদু মালিকে কি কয় জানা এই বস্তুটো কি হয় আপুনি অলপ বুজাই দিব হিটটো মানে আমি হিটটো মেইনটেইন কৰিব লাগিব ন এতিয়া এনেকুৱা প্ৰায় 20 ডিগ্ৰী তলত এতিয়া আমাৰ টেম্পাৰেচাৰ আছে তে বইলাৰখিনি পোৱালি যিখিনি আমাৰ পোৱালি হয় পোৱালিখিনি আমি হিটটো যেনেকৈ হ'লেও দিব লাগিব প্ৰায় 35 ডিগ্ৰী সেলসিয়াছৰ ওপৰত আমাৰ টেম্পাৰেচাৰ আমাৰ এই ঘৰটোৰ ভিতৰত মেইনটেইন কৰি ৰাখিব লাগিব তো আমি এইখিনি মিলাইছো আৰু এইটো গেছ দিছো লাইট দিছো ত্ৰিপাল দিছো এইটো খৰি দি বনাই ৰাখিছো খৰি দি পেলাই আপোনাৰ এইটো তেলৰ টিঙত আমি মিলাই দিয়া হৈছে এই সিমানখিনি আৰু যাতে পোৱালিখিনি কষ্ট নাপায় আচ্ছা এটো মানে এটা হিটাৰৰ নিচিনা কাম কৰে আৰু মানে সেই বস্তুটোৱে অলপ মানে হিটাৰৰ কাম কৰে আৰু এফিবা অঙঠা এনেকে দি পেলে মানে অলপ তাপ দিয়া যায় আৰু এফালে চাৰিওফালেটো 100 ওয়াটৰ বাল্ব লাগি আছে চবফালে বাল্ব লাগি আছে আৰু এফালেও আপোনালোকে দেখিব পাইছে ধুনিয়াকে এফালেও এনেকুৱা গ্যাস সিলিন্ডাৰ আছে এটো সাইডো সিলিন্ডাৰ আছে এফালে এয়া আৰু এফালে আগতো আছে এটো এটা সিলিন্ডাৰ আৰু এফালে পানী সানি এটো সিনটেক্স ৰাখি থৈ দিছে ধুনিয়াকে পানী সানি দিয়াটো মানে অকন সুবিধা কৰে আৰু বাকি এফালে টিঙৰ তলত বাল্ব লগাইছে মানে কাৰণ টিঙৰ তলত বাল্বটো দিলে মানে টিংখন অলপ গৰম হৈ পেলাই অলপ তাপটো বেছিকে পায় এই হেতু কাৰণে পোৱালিবিলাক ধুনিয়াকে তাতে যায় পেলে শুই আছে তো মানে গাইস আৰু এটা বস্তু আপোনালোকক দেখাই আছো যেটো বস্তু মানে এওঁলোকে মানে এনেকে বটলত মানে বাহডালত বটলটো হিলাই আছে তো গাইস মানে এইটো বস্তু মানে কিহৰ কাৰণে এটো লগাইছে বাৰু কিহৰ কাৰণে বইলাখিনি দৌৰাই পৰাছে এটো কথা দাদা আপুনি যে এই বস্তুটো যে আপুনি যে লগাই পেলাই যে হিলাই আছে মানে এই বস্তুটো মানে কিহৰ কাৰণে মানে কি হয় মানে এটো হিলাই থাকিলে মানে এটো মানে এটা ভাল উপায় কি হয় মানে এটা ঠাণ্ডা পাব কাৰণে ভিতৰত গুটেখিনি ফুট লাগি একেলগে হেৰি হয় হয় গতিকে আমি যদি এই কামটো নকৰো তেওঁলোকৰ এটা মানে
বেমাৰ এটা হয়। আচ্ছা, গতিকে আমি এইটো কৰিলে তেওঁলোকে এটা এক্সাৰচাইজ হয়। আচ্ছা আচ্ছা, যদি আমি খেদাই থাকিব পাৰোঁ তেওঁলোকৰ এটা মানে সুবিধা হয়। পোৱালিবোৰ যাতে অকণমান লৰাই পেলাই দেখাই দিব। আৰু এওঁলোকে মানে এনেকৈ দৌৰি ফুৰিলে মানে তেওঁলোকৰ এটা এক্সাৰচাইজ হয় ন? ভিডিঅ' পাইছেনে? হয় হয় হয়। তো মানে গাইজ এনেকৈ তেওঁলোকক মাতা হয়, এনেকৈ পাক পাক কি কয় এইটো তেওঁলোকে জানিব, তেনেকৈ মাতে তেওঁলোকক। আৰু মানে কি গাইজ এওঁলোক মানে ডিউটিত থাকে, আৰু ডিউটিত থাকি মানে এনেকুৱা এখন ফাৰ্ম যে ইমান ধুনীয়াকৈ যে চলাইছে গাইজ, এইটো মানে অকণমান চিন্তা কৰিব লগা কথা। কাৰণ মই আগতেও মানে বহুত ফাৰ্ম দেখিছোঁ, বেলেগ ফাৰ্মত মই এইবিলাক দেখা নাই, এনেকৈ গেছ চেছ লগাই থোৱা, এনেকৈ চিলিণ্ডাৰৰ প্ৰতি এনেকৈ গেছ লগাই থোৱা, আৰু ইমান ধুনীয়াকৈ মেইনটেনেঞ্চ কৰা মই মানে দেখা নাই ক'তো। এনে 3 ৰাউণ্ড হয়, এইফালে এইটো ৰাউণ্ড আৰু এইফালে আৰু সেইফালে আৰু এটা আছে। এনেকৈ মানে ইমান ধুনীয়াকৈ যে তেওঁলোকে যে কামৰ মাজতো যে ব্যস্ত থাকি পেলাইও যে ইমান ধুনীয়াকৈ কামখিনি যে চলাই আছে, মানে এইটো মানে বহুত মানে তো গাইজ এনেকৈ ধুনীয়াকৈ এওঁলোক 3জন মানুহ ফাৰ্মখন খুলিছে। আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধুনীয়াকৈ বেল আইকনটো প্লিজ ক্লিক কৰি দিব। বাই বাই গাইজ।